খুন্দিবলৈ চাউলকেইটা তিয়ালি নে? মা তিয়াওগৈ কিমাননো তিয়াও বেছি নালাগে দে 5 কেজি মান তিয়াই থল 5 কেজি 5 কেজি চাউলচোন মেচিনত নোৱাৰিম নহয় বিল বহুত আহিব ভোগেশ্বৰী ঘৰত ঢেঁকীতে খুন্দিমগৈ যা তই ওলাই লৈ গৈ সোনকালে তাতে খুন্দি লৈ আহিম ৰ'ব চাউলকেইটা তিয়াই থওঁগৈ 1 hour later. চাউলকেইটা হ'ল যদি লৈ আহ খুন্দি লৈ আহোঁ মা ব'ল মা কিনো ঢেঁকী সেইটো মেচিন নি তেনেহ'লে আমাৰো এটা আনিব লাগিব মই আজি মানুহজনক ফোন কৰি ক'ব লাগিব তেৰি খালি সেইটো মেচিন নহয় ঢেঁকীহে ব'ল সিহঁতৰ ঘৰত দেখা দিম সিহঁতৰ ঘৰত আকৌ নকবি লাজত পেলাই মাৰিবি তই ভোগেশ্বৰী জপনাখন বন্ধ আছে খোলা আছে আছেনে নাই বাৰু ভোগেশ্বৰী ঘৰত মানুহ আছানে ভোগেশ্বৰী পুনম কনকলতা তই আহে ভিতৰলৈ আহচোন ঘৰত নাথাকেনো কলৈনো যাম নবহো দে বোলো সেই ঢেঁকীৰ ওচৰলৈহে আহিছো ঢেঁকী ওচৰলৈ যাবি বহি লওঁ প্ৰথমতে আছো দে ভালে বাৰী এয়াই নে এয়াই বোৱাৰী নমস্কাৰ তোৰ ল'ৰাই বোলে ছোৱালী আনিলে হয় আনিলে দে ভালেই হ'ল আহিলি চাই যাব পাৰিবি বোৱাৰীজনী মই বোৱাৰীজনী মাতি আনোগৈ যা এই ভৰিখনো নমাৰ মোবাইলটো থ মানুহে বেয়া বুলি কব হেৰ তামোল অকণ দিবলৈ পাণ অকণোৱেই নাই বোৱাৰী সেয়াই বৰ মা সেৱা এটা ল হ'ব আই হ'ব দিয়া বৰমা মই নেখাওঁ বোৱাৰীয়ে চাহ নাখালে যে আমাৰ এই চাহ নেখায় নহয় সেই কফিহে খায় হয় নেকি বোৱাৰী বইলৰ লগত পিঠাগুড়ি কেইটা খুন্দি আনি যা খুন্দি আনগৈ যা তাই ঢেঁকী দিবলৈ জান জানো আমাৰ ঘৰত ঢেঁকী আছে নহয় নহলে যা তাই দুইজনীয়ে এইকেইটা খুন্দি লৈ আহিবই মোৰ হে কঁকালটো যি বিষ কাম এখনো কৰিব নোৱাৰো গম পাইছ পিছে বোৱাৰী কামেকে যে ভালেই নহয় দেখিছই দেখোন কথাই নুশুনে টাউনৰ ছোৱালী চাহ নেখায় কফিহে খায় কিনো কবি ক'লে আকৌ তাক যদি লগাই দিয়ে সেইটো কাৰণে একোৱেই নকওঁ নকবি দে আজিকালি বোৱাৰী শিকাই বুজাই লবি নহলে আকৌ গিৰিয়েকহঁতক কৈ পেলাই আমাক যদি বৃদ্ধাশ্ৰমত থৈ গৈ কিনো গতি হব জানৱেচোন সেইটো কাৰণে নকওঁৱে দে ইয়াতে আছে এইটো কি এইটোৱে নি ইয়াতচোন কাৰেণ্টৰ একো চিষ্টেমেই নাই কি চুইচৰ কথা কৈছা তুমিও যে মামা ঢেঁকীটোৰচোন চুইচ টুইচ নাই কি কয় মই কিনো মিছা কথাটো ক'লো ঢেঁকীটোৰ চুইচটো নাই দেখিহে কৈছো তাতেনো হাঁহিবলগীয়া কি কথাটো আছে বল আমি দুজনীয়ে যাওঁ বল বল তাই চাগে আজিলৈকে দেখাই নাই দেখি তাতে চহৰত থকা নহয় জানো বল যাচোন যা দে যা মই শিকাই দিম যা এইজনী সমনাখে কৰিলি দেখোন সেইফালে নহয় এই গুচি আহ এইফালে নহয় এইফালে আহ নহয় সেইফালে যাওঁ এজনী
তই চা দেখিছ নহয় এনেকে দিবি ঢেঁকী যা তেনেকে দিবি যা ভাল হ'ব দে মোক মেচিন লাগে মই মেচিনতহে পাৰিম মই মেচিন বুলিহে আহিছিলো ক'ত মেচিন পাও ইয়াত গাঁৱৰ জেগাত এইটোতে তই শুনিব লাগিব মই তোক মই আজিয়ে শিকাই দিম নোৱাৰো নোৱাৰিলে উপায় নাই মই শিকাই দিম পাৰিবি দে 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 মই ধৰি আছো দে এবাৰ নকৰো দে দে মই পাৰিবি আকৌ কেলে নোৱাৰিবি মেচিনতকৈ এইটোহে ভাল লাগিছে এতিয়া গম পালি 1 hour later. দে আমাৰ এতিয়া পিঠাগুড়ি খুন্দি হ'ল নহয় তহঁতি এতিয়া পিঠা খাবলৈ যাবি যাব দেই তুমিও যাবা আমি এতিয়া গৈ থাকো দেই নমস্কাৰ আমাৰ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু যদি ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে ক্ষমা কৰিব